হয় নেকি? 1 2 3 4 এই আমাৰ লাচিত আৰু পংকজ ইতিমধ্যে সাজু হৈছে ডাবিং ৰুমত। আৰু পংকজ কিবা ক'ব? পংকজে আকৌ ৰাংঢালী বুলি ক'লে আচলতে সকলোৰে পৰিচিত এটা খুব ধুনীয়া নাম। ৰাংঢালী বুলি ক'লে ধুনীয়া ধুনীয়া বিহু কৃষ্ণদাৰ। তো আকৌ আপোনালোকৰ আশীৰ্বাদ বিচাৰি আকৌ 2020ৰ ৰাংঢালী আজিৰ পৰা আমি এবাৰ পৰিৱেশটো দেখাই লৈছোঁ। ৰাংঢালী 2020 বৰ্ষ। আৰু আজি আমি এটা ৰাংঢালী এটা ধুনীয়া বিহু নামবোৰ হেৰাই গৈছে বুলি কৈছে। আৰু গতিকে আমি বিহু নামবিলাক যে হেৰুওৱা নাই, এটা সকলোৰে এটা দাবী আছিলে, এটা হুঁচৰিৰ পৰা ষ্টাৰ্ট কৰিব লাগে। ৰাংঢালী বুলি ক'লে এটা ধুনীয়া পৰম্পৰাগত কিছুমান কথা আৰু সুৰেৰে সজাবলৈ চেষ্টা কৰা হয়। আৰু সেইকাৰণে অপূৰ্বজ্যোতি মোহন আৰু ৰূপম চুতীয়াৰ এটা ধুনীয়া হুঁচৰিৰ পৰা আৰম্ভ হৈছে অসমীয়া কলকেল শব্দৰে, যিবিলাক শব্দ আপোনাৰ অসমীয়া নতুন প্ৰজন্মই এতিয়াও শুনা নাই। ভদিয়াকাই ঢোলৰ গুম গুমনি শুনা নাই। এটা চাই লওঁ দেই। ভদিয়াকাই ঢোলৰ গুম গুমনি শুনা নাই। মাখন দাদাই বহুদিন বেপাৰ শুনা নাই। ভদিয়াকাই ঢোলৰ গুম গুমনি শুনা নাই। মাখন দাদাই বহুদিন বেপাৰ শুনা নাই। আমি হমে বিহু গাওঁ, বিহু কি নাজানো। লাহে লাহে বান্ধৈ বিহু লাহে লাহে বান্ধৈ বিহু একুৰাৰ কাষৰে। ঢোলবিলাক ৰাইজে অলপ অলপ বহাই লৈ ভাল লাগিব। ঢোলবিলাক কৈলাশ দা আছে, কি ক'ব কৈলাশ দা? ভাল লাগিছে। আজি নতুনকৈ ষ্টাৰ্ট কৰিছে কৃষ্ণমণি চুতীয়াই হুঁচৰি গাবলৈ। কাৰণ আগৰ যিবিলাক হুঁচৰি আছিলে সেইবিলাক হেৰাই কৰি আৰম্ভ কৰিছে। গতিকে তেওঁ আকৌ সেই হেৰুৱা চেষ্টা কৰিছে। গতিকে ৰাইজে তেওঁলৈ আশা কৰিছে। ধন্যবাদ। আমাৰ ৰূপম চুতীয়াই লিখিছে এডোখৰ ভাল লাগিছে। নতুনকৈ ৰাংঢালীক আকৌ সজাই পৰাই তোলা হৈছে। আমি আশা কৰিছোঁ ৰাংঢালী এবাৰ ভাল হ'ব। কাৰণ হেৰাই যোৱা কিছুমান বিহু আমি পুনৰ উদ্ধাৰ কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। যিখিনি বৰ্তমান নতুন প্ৰজন্মই নাজানে সেইখিনিকে আমি দিবৰ কাৰণে চেষ্টা কৰিছোঁ। ধন্যবাদ। গুড। আমাৰ জিকে মাইনা ৰাংঢালী আহি আছে, জিকে মাইনা আজি ফালি আছে। নিয়ৰ ৰাংঢালীৰ পৰা প্ৰত্যেক বছৰে শিকিবলগীয়া বহুত থাকে। এই বছৰো শিকিম বুলি আশা কৰিছোঁ। লগত জড়িত হ'বলৈ পাই খুব ভাল লাগিছে।
চোতা আছে চন্দন বামফলীয়া লাগি গৈছে বামফলীয়া লাগি যায় বামফলীয়া লাগি যায় আমাৰ তাৰমানে এইটো বৰ ধুনীয়া ঐ এনলীয়া যিয়ে হাকে হেঙাই দাঁত মাজে ঐ শিলগুটিয়ে গা ঘঁহে ঐ বামফলীয়া লাগি যায় আমাৰ ৰিপু মন আছে ঐ এনলীয়া যিয়ে হাকে হেঙাই দাঁত মাজে শিলগুটিয়ে গা ঘঁহে বামফলীয়া লাগি যায় এনলীয়া যিয়ে হাকে উচাহানে আলতা ঘঁহে জাগাটিক লাগি যায় মোলৈ আহিলে জাননে ডান্সেনে কিনি দিম মোলৈ আহিলে জাননে চিচি মালতি ঘঁহি দিম যাম চব ঠিক আছে যাম ৰানিং ৰাংঢালী 2020 লিৰিক্স অপূৰ্বজ্যোতি মোহন ৰূপম চুতীয়া 1 2 লিৰিক্স অপূৰ্বজ্যোতি মোহন ৰূপম চুতীয়া ৰানিং চেং 1 2 3 4 এবাৰ শুনি লওঁ ৰানিং চেং 1 2 3 4 আৰু যাম ক্লিয়াৰ কাট আৰু চাফাকে বজা সকলে আৰু ৰূপম চুতীয়া ৰানিং চেং 1 2 3 বাহিৰতে লগাই দিম তাৰপিছত ধুই বামফলীয়া লাগিছে নি যাম ভদিয়া গাই ফিনিশ কৰি Ah.